নমস্কাৰ মৰমৰ ছাত্ৰীসকল তোমালোকক ব্ৰাইট ফিউচাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। তো আজি আমি ক্লাছ 10 জেনাৰেল মেথছৰ 1.1 ৰ অনুশীলনীৰ অংকবিলাক সলভ কৰিম। তাৰ আগতে আমি উপপাদ্য 1.1 ইউক্লিডৰ বিভাজন ভূমিকা উপপাদ্যটো আমি চাই লওঁ কি আছে, কাৰণ এইটো উপপাদ্য ব্যৱহাৰ কৰি অনুশীলনীৰ অংকবিলাক সলভ কৰিব লাগিব। তো উপপাদ্যটো আছে যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে, যদি দুটা অখণ্ড সংখ্যা দিয়া থাকে তেনেহলে কিব এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r 0 <= r <= b হয়। ঠিক আছে, এতিয়া আমি জানিম যে এটো a b q আৰু r কি আসলতে কি। তো চোৱা, প্ৰথমতে সৰুতে পাই আহিছা ভাজ্য = ভাজক ইনটু ভাগফল প্লাস কি হয় ভাগ শেষ হয়। এটা আমি সৰুতে পাই আহিছো। তে হেইটো এতিয়া ইউক্লিডে কি কৰিছে, ভাজ্য মানে a = b মানে ভাজক পূৰণ ভাগফল মানে q যোগ ভাগশেষ মানে r, তে কি কৰিলে কি হ'ব bq + r হয় নহয়। এইটোৱে এতিয়া আমি ভাজ্য ভাজক ভাগফল ভাগশেষটোকে এতিয়া আমি a = bq + r নামেৰে জানিম আৰু এইটোৰে অংকবিলাক কৰিম। এইটোই হৈছে ইউক্লিডৰ বিভাজন ভূমিকা। এটা কন্ডিশন আছে 0 r ৰ মানটো কি হ'ব, r মানে ভাগশেষৰ মানটো সদায় কি হ'ব 0 সমান অথবা কি হ'ব 0 তকৈ ডাঙৰ হ'ব, কিন্তু b তকৈ সদায় কি হ'ব সৰু হ'ব। চোৱা, যদি আমি 10ক 3 ৰে হৰণ কৰো তেনেহলে কিমান বাৰ যাব, 3 বাৰ যাব, 3 3 = 9, কিমান হ'ব 1। এতিয়া চোৱা r ৰ মান কিমান আছে 1 আছে, অৰ্থাৎ 0 তকৈ ডাঙৰ হৈছে আৰু b তকৈ কি হৈছে সৰু হৈছে। b মানে কি ভাজক, এতিয়া কি হৈছে ভাজকতকৈ সৰু হৈছে। আৰু এটা চোৱা, যদি আমি 10ক 2 ৰে হৰণ কৰো তেনেহলে কিমান বাৰ যাব 5 বাৰ যাব, তে কি হৈছে মিলি গৈছে। এতিয়া এই ক্ষেত্ৰত কি হৈছে r ৰ মানটো 0 হৈছে হয় নহয়, আৰু b তকৈ কি হৈছে সৰু হৈছে। হেইটোই কৈছে যে সদায় কি হ'ব r ৰ মানটো হয় 0 হ'ব, অৰ্থাৎ বা 0 তকৈ ডাঙৰ, কিন্তু b তকৈ সদায় সৰু হ'ব। ঠিক আছে, এইটো হৈছে ইউক্লিডৰ বিভাজন ভূমিকা a = bq + r। r মানে ভাগশেষ, q মানে ভাগফল, b মানে ভাজক আৰু a মানে ভাজ্য। কিন্তু এই ইউক্লিডৰ বিভাজন ভূমিকা a = bq + r এই বিভাজন ভূমিকাটো যদি আমি স্তৰত লিখিম বা ভাগ ভাগ কৰি লিখিম, যে স্টেপ বাই স্টেপত লিখিম, তেনেহলে তেতিয়া তাক কি কোৱা হ'ব ইউক্লিডৰ কলন বিধি কোৱা হ'ব। ঠিক আছে, তো সো আমি এতিয়া অনুশীলনী 1.1 ৰ কেইটামান কোৱেশ্চন সলভ কৰিম। চোৱা, ফাৰ্স্ট কোৱেশ্চনটো কি আছে, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। 225 আৰু 135 দুটা সংখ্যা দিয়া আছে। এতিয়া যদি দুটা সংখ্যা দিয়া থাকে আৰু দুটা আমি সংখ্যা পাম। ঠিক আছে, এতিয়া ইয়াত চোৱা 225 আৰু 135 ৰ মাজৰ কি কৈছে গসাউ উলিয়াব দিছে। ঠিক আছে, তেনেহলে এই দুটাৰ ভিতৰত আমাৰ ডাঙৰ কোনটো 225, যেহেতু 225 greater than 135, ডাঙৰটো সদায় কি হয় ভাজ্য হ'ব আৰু সৰুটো সদায় ভাজক হয়। ঠিক আছে, তেনেহলে এই ক্ষেত্ৰত আমি 225 আৰু 135 ৰ মাজত আমি কি কৰিম ইউক্লিডৰ বিভাজন ভূমিকা ব্যৱহাৰ কৰি পাওঁ। সো এতি কি পাওঁ, ইউক্লিডৰ বিভাজন ভূমিকাটো কি আছিল যে a = bq + r। a মানে কি ভাজ্য, তেনেহলে এই ক্ষেত্ৰত ভাজ্য কোনটো হ'ব 225 আৰু 135 ৰ ভিতৰত যেহেতু 225 ডাঙৰ, তেনেহলে 225 হ'ব ভাজ্য আৰু সৰু, অৰ্থাৎ 135 টো হ'ব ভাজক। এতিয়া চোৱা 225ক যেতিয়া আমি 135 ৰে হৰণ কৰো তেনেহলে কেইবাৰ যাব এবাৰ যাব, 135 মাইনাস কৰিলে কিমান হ'ব 0 90, তেনেহলে
135 পৰে যেতিয়া আমি হৰণ কৰোঁ 225 তেনেহ'লে কেইবাৰ যায় 1 বাৰ যায় আৰু ভাগশেষ অৰ্থাৎ r ৰ মান কিমান হয় 90 ঠিক আছে এটো টেষ্টে হ'ল এতিয়া চোৱা যেতিয়ালৈকে এই r অৰ্থাৎ ভাগশেষ 0 নহয় তেতিয়ালৈকে এই পদ্ধতিটো আমি চলাই যাম ঠিক আছে এতিয়া নেক্সট আমি 135 আৰু 90 ৰ মাজত কি কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম তো যেহেতু r not equal to 0 r ৰ মান 0 হোৱা নাই এতিয়া আমি কি কৰিম 135 e2 আৰু e2 আৰু 90 ৰ মাজত কি কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ কি পাওঁ এই ক্ষেত্ৰত দুটাৰ ভিতৰত ডাঙৰ কোনটো 135 তেনেহলে 135 কি হ'ব ভাজ্য হ'ব আৰু 92 সৰু তেনেহলে 90 কিমান হ'ব ভাজক হ'ব এতিয়া চোৱা 135 ক আমি 90 ৰে হৰণ কৰিলে কিমান বাৰ যাব 1 বাৰ যাব 90 মাইনাস কৰিলে কিমান হ'ব 5 4 45 তেনেহলে 90 ৰে 1 বাৰ যাব আৰু ভাগশেষ কিমান হয় 45 ইয়াত চোৱা এতিয়াও কি হৈছে ভাগশেষ 0 অহা নাই যেহেতু r not equal to 0 এতিয়া আমি কি 90 আৰু 45 ৰ মাজত কি কৰিম 90 আৰু 45 ৰ 90 আৰু 45 ৰ মাজত কি কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ কি পাওঁ চোৱা সেম এতিয়া 90 আৰু 45 ৰ ভিতৰত 90 ডাঙৰ তেনেহলে 90 হ'ব ভাজ্য আৰু 45 হৈছে ভাজক তেনেহলে কিমান বাৰ যায় চোৱা 90 45 কিমান বাৰ যাব দুবাৰ যাব 240 যায় 90 0 সো এতিয়া ভাগশেষ কি হৈছে 0 আহিছে ঠিক আছে এতিয়া চোৱা জিটো অৱস্থাত বা জিটো স্তৰত ভাগশেষ শূন্য হয় সেই অৱস্থাত বা সেই স্তৰত জিটো ভাজক অৰ্থাৎ বিৰ মান জিটো হ'ব হেইটোই হ'ব গসা ও থেকে যেহেতু r ইকুয়াল টু কি হৈছে 0 হৈছে এতেকে আমাক কিহৰ গসা উলিয়াব দিছে 225 আৰু 135 তেনেহলে কি হ'ব এতেকে 135 আৰু 225 ৰ গসা ও কিমান হ'ব 45 ঠিক আছে তাকো এবাৰ চোৱা যেহেতু 225 ডাঙৰ তেনেহলে 225 গ্ৰেটাৰ দেন 135 ঠিক আছে এতিয়া আমি কি কৰিম 225 আৰু 135 ৰ মাজত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম ঠিক আছে ব্যৱহাৰ কৰিলে কি পাম চোৱা 225 ক যেতিয়া আমি 135 ৰে হৰণ কৰো তেনেহলে একবাৰ যায় আৰু 90 ভাগশেষ থাকে যেহেতু r not equal to 0 অৰ্থাৎ ভাগশেষ 0 পোৱা নাই এতিয়ালৈকে তেনেহলে আমি কি এতিয়া 135 আৰু 90 ৰ মাজত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম তেতিয়া ভাজ্য হ'ব 135 আৰু ভাজক হ'ব 90 90 ৰে যেতিয়া আমি হৰণ কৰিম 135 ক তেতিয়া আমাৰ ভাগশেষ থাকে 45 আকৌ ভাগশেষ যেহেতু 0 হোৱা নাই এতিয়া আমি 90 আৰু 45 ৰ মাজত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম তেনে ক্ষেত্ৰত কি হ'ব 90 = 45 * 2 + 0 অৰ্থাৎ ভাগশেষ এই ক্ষেত্ৰত কি হৈছে 0 হৈছে এটো চোৱা জিটো স্তৰত আমি কি ভাগশেষ 0 পাম সেই স্তৰত থকা বিৰ মান অৰ্থাৎ ভাজকৰ মানে হ'ব সেই মানে হ'ব আমাৰ গসাগু নিৰ্ণয় গসাগু তো এটো চোৱা যেহেতু আমাৰ এই স্তৰটোত কি হৈছে ভাগশেষ শূন্য হৈছে তেনেহলে এই ক্ষেত্ৰত বিৰ মান অৰ্থাৎ ভাজকৰ মান আমাৰ কি 45 তেনেহলে এই 45 হ'ব আমাৰ নিৰ্ণয় গসা ও ঠিক আছে আশা কৰো বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও তো এতিয়া আমি 1 নম্বৰৰ 3
নম্বৰটো আমি সলভ কৰিম 867 আৰু 225 ৰ মাজত কি আমাৰ গসাব উলিয়াব দিছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি ঠিক আছে তো সো ইয়াতো যেহেতু ডাঙৰ কোনটো 867 তেনে লিখিব 867 greater than 225 এটো আমি সকলোৱে জানো এতিয়া আমি কি কৰিম 867 আৰু 225 sorry 225 নহয় এটো হৈছে 255 তেনেহলে আমি 255 867 আৰু 255 ৰ মাজত কি কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাও কি সোৱা তেনে এইটো ক্ষেত্ৰত আমি কি 255 আৰু 867 ৰ ভিতৰত 867 কি আছে ডাঙৰ অৰ্থাৎ এইটো কি হ'ব ভাজক আৰু ভাজক নহয় ভাজ্য হ'ব আৰু ভাজক কিমান হ'ব 255 তো কিমান বাৰ যায় চাও 867 255 ৰে হৰণ কৰিলে কিমান বাৰ যাব তিনি বাৰ যাব এতিয়া সোৱা কিমান হয় 3 5 15 15 5 17 3 15 16 16 6 6 7 7 6 5 আৰু মাইনাস কৰিলে কিমান হ'ব 201 কিমান বাৰ গৈছে তিনিবাৰ গৈছে আৰু ভাগশেষ পাইছো 102 এতিয়া সোৱা ভাগশেষ যেহেতু 0 হোৱা নাই তেনেহলে কি হ'ব যেহেতু r not equal to 0 এতিয়া আমি 225 আৰু 255 আৰু 102 ৰ মাজত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি বা প্ৰয়োগ কৰি পাও এতিয়া সোৱা 255 আৰু 102 ৰ ভিতৰত কোনটো ডাঙৰ নিশ্চয় 255 ডাঙৰ হয় নহয় এতিয়া সোৱা 255 equal to 102 কিমান বাৰ যায় সোৱা 255 102 ৰে হৰণ কৰিলে কিমান বাৰ যাব দুবাৰ যাব বলে কিমান হ'ব 204 মাইনাস কৰিলে কিমান হ'ব 51 তেনেহলে দুইবাৰ গলে 51 হ'ব এতি জয় যেহেতু r not equal to অর্থাৎ ভাগশেষ এতিয়ালৈকে আমরা 0 পোৱা নাই তেনেহলে এতিয়া কি কৰিম আমি আকৌ 102 আৰু 51 ৰ মাজত কি কৰিম এতিয়া আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি কৰিম ব্যৱহাৰ কৰিম বা প্ৰয়োগ কৰি পাও ঠিক আছে তেসাও 102 আৰু 51 ৰ ভিতৰত 102 ডাঙৰ তেনেহলে এইটো হ'ব ভাজ্য তেনেহলে এইটো কি হ'ব ভাজ্য আৰু 51 কি হ'ব ভাজক কাৰণ এইটো কি আছে সৰু তেনেহলে 51 ৰে ভাগ কৰিলে কিমান হয় সোৱা 102 51 ৰে যেতিয়া আমি হৰণ কৰো তেতিয়া কেইবাৰ যাব 2 বাৰ যাব আৰু মিলি যাব 2 বাৰ গলে ভাগশেষ কি হ'ব 0 এতিয়া সোৱা এইটো স্টেপত আমাৰ কি হৈছে ভাগশেষ 0 হৈছে যেহেতু কি আছে ভাগশেষ কি আছে r equal to 0 এতেকে আমাৰ নির্ণয় গসাউ কি হ'ব 51 বুজি পাইছে নে কি আছে যে যেটো স্তৰত আমাৰ কি হয় ভাগশেষ অৰ্থাৎ r ৰ মান কি হয় 0 হয় হেতু স্তৰত থকা b ৰ মান অৰ্থাৎ ভাজকৰ মানেই হ'ব নির্ণয় গসাউ ঠিক আছে
আশা কৰোঁ বুজি পাইছা এতিয়া আমি চাম নেক্সট কোৱেশ্চনটো ওকে এতিয়া আমি অনুশীলনী 1.1 ৰ 2 নম্বৰটো কোৱেশ্চন সলভ কৰিম 1.1 ৰ 1 নম্বৰৰ মই দুটা কোৱেশ্চন সলভ কৰি দিছো আৰু বাকিবিলাক নিজে ট্ৰাই কৰিবা নোৱাৰিলে মোক কবা মই কৰাই দিম ঠিক আছে তো এতিয়া আমি 2 নম্বৰটো চাও কি আছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আহি যত q এটা কোনোবা অখণ্ড সংখ্যা ঠিক আছে এটা আমাক প্রমাণ কৰিব দিছে তো আমি প্ৰথমে কি কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়ৰ দ্বাৰা কি পাম আমি ইয়াত চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা পাওঁ কি পাওঁ চোৱা a = 6q + r কাৰণ আমি ইউক্লিডৰ বিভাজনটো কি পাইছিল যে a = bq + r পাইছিল হয় নহয় এতিয়া আমাক কি দি আছে 6q + 1 তেনেহলে এই ক্ষেত্ৰত কি হ'ব এটো আমাৰ a এর মান হ'ব হয় নহয় তেনেহলে কি হ'ব a = 6q + r কাৰণ b এর মান এটো ক্ষেত্ৰত কি দি আছে 6 দি আছে চোৱা b এর মান 6 তেনেহলে আমি একেবাৰে বই লৈছো যে a = 6q + r আৰু কন্ডিশনটো কি হ'ব 0 less than or equal কি হ'ব r হ'ব কাৰণ r এর মান কি হ'ব 0 সমান বা 0 তকৈ ডাঙৰ কিন্তু কি হ'ব 6 তকৈ কি হ'ব সদায় r এর মানটো সৰু হ'ব অর্থাৎ কি হ'ব অর্থাৎ r এর মানটো হ'ব r = হ'ব 0 1 2 3 4 5 6 তকৈ সৰু তেনেহলে এই কেইটা হ'ব ঠিক আছে তেনেহলে যদি আমি যদি r = 0 বহুৱাও r = 0 তেতিয়া a = কি হয় চোৱা a = কি হ'ব 6q + 0 অর্থাৎ কি হ'ব 6q হ'ব হয় নহয় এটো কি হ'ব 6q টো কি হ'ব যুগ্ম কাৰণ q এর মান যদি আমি 1 বহুৱাও তেনেহলে কি হ'ব 6 1 = 6 অর্থাৎ যুগ্ম 6 এর মান যদি q এর মান যদি আমি 2 বহুৱাও তেনেহলে কি হ'ব 6 2 = 12 অর্থাৎ 12 হ'ব আৰু এটো যুগ্ম 3 বহুৱালে কি হয় চোৱা q এর মান 3 হলে 3 6 * 18 অর্থাৎ 18 এটো একটা কি হ'ব যুগ্মই হ'ব আৰু যদি আমি r = 1 বহুৱাও কি হয় চোৱা a = 6q + 1 হয় নহয় এটো কি হ'ব অযুগ্ম হ'ব যুগ্ম চোৱা যদি আমি q এর মান 1 বহুৱাও তেনেহলে কি হ'ব 6 6 1 * 6 + 1 কি হ'ব 7 হ'ব অর্থাৎ অযুগ্ম 2 বহুৱালেও তেনেদৰে কি হ'ব অযুগ্ম হ'ব ঠিক তেনেদৰে আমি যদি r = 2 বহুৱাও এতিয়া প্ৰথমে 0 আছে 0 বহুৱাইছো তাৰ পৰা 1 2 3 এনে কৰি 5 পৰ্যন্ত কি কৰিব আমাৰ বহুৱাব লাগিব তেছো আমি 2 বহুৱালে কি হয় a = কি হয় চোৱা r এর মান যদি আমি 2 বহুৱাও তেনেহলে কি হয় 6q + কি হ'ব 2 হ'ব ই কি হ'ব 2 হলে তো যুগ্ম আৰহিৰ হ'ব কাৰণ যদি আমি q এর মান 1 বহুৱাও তেনেহলে কি হ'ব 6 1 * 6 দিয়ে 8 তেনেহলে কি হ'ব যুগ্ম যদি আমি q এর মান 2 বহুৱাও চোৱা 6 2 * 12 আৰু 2 14 অর্থাৎ যুগ্ম হ'ব যি সংখ্যা নধৰা কিয় q এর মান এটো কি হ'ব যুগ্ম আৰহিৰ হ'ব আৰু যদি আমি r = 3 বহুৱাও তেনেহলে কি হয় চোৱা a = তেতিয়া হ'ব 6q + 3 এটো কি হ'ব অযুগ্ম আৰহিৰ এটো কি হ'ব অযুগ্ম কিনেদৰে অযুগ্ম চোৱা q এর মান 1 বলে কি হয় 6 1 * 6 + 3 9 হ'ব অর্থাৎ অযুগ্ম যদি r = 4 হয় তেনেহলে কি হয় চোৱা a = হ'ব 6q + 4 এটো কি হ'ব যুগ্ম এটো হ'ব যুগ্ম তাৰ পিছত যদি আমি r = 6 sorry 6 নহয় 5 বহুৱাও তেনেহলে কি হয় a = চোৱা a = 6q + 5 তেনেহলে কি হ'ব যুগ্ম এতিয়া চোৱা কি বহুৱালে আমাৰ অযুগ্ম আৰহি হয় চোৱা
অযুগ্ম হ'লে কি হ'ব 6 কিউব প্লাছ 1 তাৰপিছত 6 কিউব প্লাছ 3 আৰু 6 কিউব প্লাছ 5 a ইকুৱেল টু 6 কিউব প্লাছ 5 a ইকুৱেল টু 6 কিউব প্লাছ 3 আৰু a ইকুৱেল টু 6 কিউব প্লাছ 1 হ'লেহে এইটো কি হয় অযুগ্ম আৰ্হিৰ হয় সেয়েহে এতিয়া লিখিব লাগিব কি আমাৰ প্ৰত্যেকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই কি হ'ব সংখ্যাই 6 কিউব প্লাছ 1 বা 6 কিউব প্লাছ 3 বা 6 কিউব প্লাছ 5 আৰ্হিৰ হ'ব য'ত কিউ এটা কি হ'ব কিউ এটা অখণ্ড সংখ্যা হ'ব চোৱা যিকোনো অযুগ্ম অখণ্ডৰ সংখ্যা 6 কিউব প্লাছ 1 6 কিউব প্লাছ 3 6 কিউব প্লাছ 5 আৰ্হিৰ কেতিয়া হ'ব যেতিয়া কি হ'ব এইবিলাক অযুগ্ম হ'ব চোৱা 6 কিউব প্লাছ 5 অযুগ্ম তাৰপিছত 6 কিউব প্লাছ 3 অযুগ্ম আৰু 6 কিউব প্লাছ 1 অযুগ্ম এইটো হৈছে কোৱেশ্চন 2 এনসাৰ আশা কৰোঁ বুজি পাইছে সকলোৱে ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু কোনো এটা কোৱেশ্চন যদি বুজাত প্ৰবলেম আছে তেনেহ'লে কি কৰিব ভিডিঅ'টোৰ শেষত কি কৰিব কমেন্ট কৰিব থ্যাংক ইউ